নমস্কাৰ। কবিতাৰ শিৰোনাম প্ৰিয় ছাত্ৰ। কবি ধনাই বৰা। যি ছাত্ৰই শিক্ষকৰ উপদেশ ধৰে, যত্ন কৰি সৰ্বদাই লিখা পঢ়া কৰে, ধেমালিতে নকটাই অমূল্য সময়, অতি যতনেৰে নিজে পাঠ শিকি লয়, কলৈকো নিনিয়ে মন শিক্ষা সময়ত, নাথাকে নুফুৰে দুষ্ট ল'ৰাৰ লগত, পাঠ শিকি শিক্ষকক তোষে সৰ্বকাল, নকৰে কাৰোৱে সৈতে বিবাদ কোৰহাল। যি ছাত্ৰই কেতিয়াও অসত্য নকয়, নিজে দোষ কৰিলেও লুকাই নথয়, শিক্ষকৰ আজ্ঞাবাণী নকৰে লংঘন, শিক্ষকৰ প্ৰিয় ছাত্ৰ জানিবা সিজন। ধন্যবাদ।